নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'টোলৈ স্বাগতম। বন্ধুসকল, আজিৰ ভিডিঅ'টো মই কিছুমান আপোনাক জানিবলগীয়া কিছুমান কথা ক'ম তিনিটা। বলক পিছে বন্ধুসকল, আজি ভিডিঅ'টো আৰম্ভণি কৰোঁ। আজি এই ভিডিঅ'টো মই অসমীয়া ল'ৰাই মোক কমেণ্ট কৰি কৈছিল যে কিবা এটা বেলেগ এটা ভিডিঅ' বনোৱা, সেইকাৰণে এই ভিডিঅ'টো বনাম। বলক পিছে বন্ধুসকল, আজি ভিডিঅ'টো আৰম্ভণি কৰোঁ। আপোনালোকৰ জীৱনত একবাৰ লোকে মোবাইল চলাইছে, কিন্তু বন্ধুসকল আপোনালোকে এটা কথা ভাবি আছে যে এই নকিয়া মোবাইলটো অন বা অফ কৰিলে এই দুখন হাতে এনেকৈ লগ লাগে, এই লগ লাগিলে এই দুইখন হাত কাৰ, কোন ব্যক্তি হয়? সেই বন্ধুসকল আজি এই ভিডিঅ'টো কৈ আছোঁ। বন্ধুসকল, এই দুইখন হাতে এখন হাত হ'ল মহিলা, এখন হাত হ'ল সৰু ল'ৰা এটাৰ। বৰ্তমান তেওঁলোকে ডাঙৰ হৈছে। মহিলাৰ নাম হ'ল মাৰ্ক ষ্টিভান আৰু ল'ৰাজনৰ নাম হৈছে জেকলি জনচন। বন্ধুসকল, বৰ্তমান তেওঁলোকে এনেকুৱা ফটো তেওঁলোকে বৰ্তমান ডাঙৰ হৈছে। আৰু বন্ধুসকল, নেক্সটটো হ'ল কি, মানুহৰ জন্ম হোৱাৰ পৰা মানুহৰ মৃত্যু হোৱালৈকে বন্ধুসকল মানুহৰ নাক আৰু কাণ সদায় বাঢ়ি থাকে। সেইকাৰণে মানুহৰ মুখৰ শ্বেপটো প্ৰতি বয়স হোৱাৰ লগে লগে মুখৰ শ্বেপটো সলনি হয়। যেনেকুৱা এই ফটোখন দেখাইছোঁ, মানুহৰ মুখৰ আকৃতিটো সলনি হয়। কেতিয়াবা চেলুনত গ'লে চুলি কাটে, কিন্তু বন্ধুসকল আপুনি এটা কথা গম পাই নাপায়, আমাৰ মানুহৰ চুলিবিলাক একদিনত কিমানকৈ দীঘল হয়? বন্ধুসকল, আমাৰ মানুহৰ চুলিবিলাক 0.03 চেণ্টিমিটাৰেৰে একদিনত চুলি দীঘল হয়। আৰু বন্ধুসকল, আজি ভিডিঅ'টো এইখিনিয়ে। আৰু মই যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, বেলেগত দবাই দিব। আৰু বন্ধুক কথা এটা কৈ যাওঁ যে যেনেকৈ মই আজি অসমীয়া ল'ৰা আজি কথা সুধিলে, সেই কথা সোধাৰ কাৰণে কৈছিলে বেলেগ এটা ভিডিঅ' বনাই আহিলে এইটো ভিডিঅ' অসমীয়া ল'ৰাৰ কাৰণে। যদি আপুনি প্ৰথমে মোক কিছুমান কমেণ্ট কৰি গ'লে সেইদিকে এই ভিডিঅ'টা এটা ভিডিঅ' আপোনাৰ কাৰণেও বনাই দিম। আৰু বন্ধুসকল, আৰু কিছুমান ভিডিঅ' ব্লগিং কৰিব যাম বুলি ভাবিছোঁ। আৰু বন্ধুসকল, আৰু যদি ভিডিঅ' ভাল পায় লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, বেলেগত দবাই দিব। নমস্কাৰ।